অ' হেৰা অ' বোলো হেৰা অ' শুনিছানে নাই অ' ক'ত বা গ'ল এইজনী মানে তলকে ঘূৰি ফুৰে মানে ঘৰটো কিয়লি নপৰে সেই চালা ইফালে আজি কংগ্ৰেছৰ আহিব টকা 5,000 সেই তাহাঁতি আনিছিলোঁ আজি 6 মাহ হ'ল ইণ্টাৰেষ্টটো নাই মূলো নাই য'তেই দেখে ত'তেই মান সন্মান ইজ্জত নাইকিয়া হৈছে আৰু ইফালে এইজনী কিবা হেৰি কৰি থাকে কৈছে নহয় মাটিত ঘূৰিয়ে নপৰে গোটেই তলকে ঘূৰি ফুৰিছে ক'ত বা ঘূৰি ফুৰিছে তাই এতিয়া এইফালে গিৰিয়েকটো মৰি আছোঁ এনেকৈ অলপো জ্ঞান থাকিব লাগে নাই এইচবত নাই এইচব একদম জ্ঞানহীন কেনেকৈ তুলিছে কেনেকৈ জন্ম দিছে মাক বাপেকে জানে আৰু দেই এই মকলা ইমান চিঞৰ বাখৰ লগাই আছে কি আপোনাৰ কি হৈছে ইমান চিঞৰ বাখৰ কিয় লগাই আছে ক'তনো গৈছো মানুহজনী অকণমান ঘৰতে থাকিব লাগে অকণমান ওলাই যাব নোৱাৰে নেকি মানে অকণমান সময় মানুহজনী নোহোৱাকৈ একেবাৰে মানে অৱস্থা নাইকিয়া মই আকৌ মেকানিকেল ঘৰৰ পৰা আহিলোঁ অকণমান কাম এটা আছিলে এনেই বিনা কাৰণত চিঞৰ বাখৰ লগাই মোৰতো কিয় গৰম কৰি আছে বাৰু আপুনি টকা আনিব মোক কেতিয়া হেৰি কৰি থাকে মদ খাব টকা পৰা আনি ক'ত বা কি কৰিছে কোনো হেৰি নাই মোৰ ওপৰত তামোলটো ধৰিব ওলাইছে মানুহ যদি কত দিন গোটেই কাম বন কৰি আজৰি হৈ অকণমান ওলাই গৈছোঁ তাকে শান্তি দিয়া নাই ইমান চিঞৰ বাখৰ লগাই আছে কণ্টিলো বুলি ক'লি কণ্টিলো দেউতা কি হ'ল ইমান চিঞৰি আছ তই কি হ'ল কিয় কুকুৰ নিচিনা চিঞৰি আছ মায়ে আহিব নহয় তোক এৰি থৈ নাযায়তো মায়ে আহিব ক'ত তোক এৰি থৈ যাব মায়ে এই গৰু কুকুৰৰ পতাক কাক কৈছে কুকুৰৰ পতাক গৰু এই গৰু কুকুৰৰ পতাক চৰাই কাটকে দিম একদম কণ্টিলো শুনিছনে তই বোলে এটা কাম কৰ এই কুকুৰৰ পুতেকটো আজি আহিব আজি 6 মাহৰ আগতে পইচা লৈছিলোঁ 5,000 দিব পৰা নাই তাক কিমান কৈ আছোঁ নুবুজে য'তে ৰাস্তাই পদূলিয়ে য'তে দেখে ত'তেই মান সন্মান ইজ্জত নোহোৱা কৰি লৈছে পইচা কথাকে কৈ থাকে সেই কুকুৰৰ পুতেকটো আহিলে মই অলপ মানে গৰুকেইটা চাই অলপ তই বহ তই এতিয়া থাক ঘৰখনত কোনো নাই মায়েও নাই মায়েতো গৈছে ক'ৰবাত টহল দি ফুৰিছে ক'ব নোৱাৰোঁ তই বহ ইয়াতে যদি সি আহে কুকুৰৰ পুতেকটো আহিলে বহিব দিবি বোলে দেউতা আহি আছে হ'ব দে হ'ব কম দে বলেগাই ঘৰত আছ নাই কুকুৰৰ পুতেক আহিলে বহক দেউতা গৰু এৰাল দিব গৈছে আহিব কুকুৰৰ পুতেক কাক কৈছ তই কাক কুকুৰৰ পুতেক কৈছ তই বাপেক মাতি লৈ কাক কুকুৰৰ পুতেক ক'ব আহিছ তই